নমস্কাৰ, মই প্ৰণৱ গগৈ। মই আজি আছোঁ আমাৰ গাঁৱৰে চামগুৰি পাৰিজাত প্ৰাথমিক বিদ্যালয়, যিখন LP স্কুলত, প্ৰাইমেৰী স্কুলত আমি সৰুৰ পৰা চতুৰ্থ শ্ৰেণী পৰ্যন্ত পঢ়িছিলোঁ। এইখন বিদ্যালয়ত আছোঁ। এই বিদ্যালয়খনত আছোঁ। এই বিদ্যালয়খনত আজি 15 আগষ্টৰ দিনা কেনেদৰেনো স্বাধীনতা দিৱসৰ উদযাপন কৰে দেখুৱাম। কেনেকুৱা পালে জনাবচোন। আমি যিখন বিদ্যালয় 1999 চন 2000 চনত একেবাৰে জৰাজীৰ্ণ অৱস্থা আছিলে, এইখন বিদ্যালয়ত আজি আছোঁ। আপোনালোকক অলপমান দেখুৱাইছোঁ, চাই যাব। বিদ্যালয়ত সোমোৱাৰ লগে লগে দেখা পালোঁ আমাৰ দেশৰ স্বাভিমান যি তিৰংগা হাতে হাতে লৈ কণ কণ ছাত্ৰ ছাত্ৰীসকল ৰৈ আছে এই 15 আগষ্টৰ দিনটো জাতীয় পতাকা উত্তোলন কৰিবৰ বাবে। এই বিদ্যালয়ত যদিও চৰকাৰী হয়, তথাপিতো বহু ছাত্ৰ ছাত্ৰী আছে। আৰু বিশেষকৈ এটা খুব মন কৰিবলগীয়া কথা, ইয়াতে অভিভাৱক অভিভাৱিকাসকলে যথেষ্ট সহায় সহযোগ কৰে। সেইবাবে বিদ্যালয়খন আগুৱাই যোৱাত বহুত সফল হৈছে। আমিও নিজৰে অনুষ্ঠান বুলি আগুৱাই যাওঁ। বিদ্যালয়ৰ শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা সকলোৰে সহযোগত আমি সুন্দৰভাৱে সফলতাৰে যি তিৰংগাখনি আমি উত্তোলন কৰিলোঁ। হেপী ইণ্ডিপেণ্ডেন্স ডে। পতাকা উত্তোলন কৰাৰ পিছত আমাৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন অধিনায়ক জয় হে এই গীতটিৰে আৰম্ভ কৰিলোঁ সকলো ছাত্ৰ ছাত্ৰীৰ সৈতে। অন্য দিনা প্ৰাৰ্থনা সভাত কামান দিয়াৰ দৰে আজিও ইয়াৰে ভিতৰত এজন ছাত্ৰই কামান দিলে, পেজ সাৱধান। তিৰংগা পতাকাৰ তলত ৰৈ আমি ভাষণ দিবলৈ বৰ মানুহ নহয়, তথাপিতো কণ কণ শিশুসকলক উদ্দেশ্যি দুআষাৰ বক্তব্য ৰাখিলোঁ। চামগুৰি পাৰিজাত প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰী মহোদয়া, লগতে সহকাৰী শিক্ষয়িত্ৰী মহোদয়া, চামগুৰি পাৰিজাত প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ অংগনবাদী বিদ্যালয়ৰ বাইদেউসকল আৰু বিভিন্ন গাঁৱৰ পৰা অহা অভিভাৱক অভিভাৱকসকল, লগতে মোৰ ছোৱালীজন মইনামান্য, তোমালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এনেদৰেই প্ৰায় 5 মিনিটমান সময় মই দুআষাৰমান বক্তব্য ৰাখিলোঁ।
জৰিয়তে আমাৰ দেশৰ অগণন হাজাৰ হাজাৰ লাখ লাখ আমাৰ দেশৰ নাগৰিকে প্ৰাণ আহুতি দিবলগীয়া হৈছিলে বা তেওঁলোকে নিজৰ জীৱন বলিদান দিবলগীয়া হৈছিলে ইংৰাজৰ বন্দুকৰ বলিৰ আগত বা তেওঁলোকৰ ফাঁচী কাঠত সোমাই বিভিন্ন ধৰণৰে তেওঁলোকে আমাৰ ভাৰতবাসী আমাক শাস্তি দি তেওঁলোকে আমাক ডমিনেট কৰি তেওঁলোকৰ ভৰি জগি এই আন্দোলনত তেনেদৰে আমাৰ অসমৰো বহুতো বীৰ ব্যক্তি তেওঁলোকে শ্বহীদ নিজৰ জীৱন দান দিবলগীয়া হৈছিল যিহেতু আমাৰ পৰমপিতা মহাত্মা গান্ধীয়ে তেওঁ সৰ্বপ্ৰথমৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ নাগৰিকৰ বাবে যিখিনি কথা তেওঁ অনুশোচনা কৰি আজি আমাক তেওঁৰ নেতৃত্বৰ বাবে আমি এনেদৰে চামগুৰি পাৰিজাত প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডাঙৰীয়ায়ো দুআষাৰমান বক্তব্য আগবঢ়ালে। ইয়াৰ পিছতে আমি এই কাৰ্যসূচী সমাপ্ত কৰিলোঁ। ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! চামগুৰি পাৰিজাত প্ৰাথমিক বিদ্যালয় চাওঁতে চাওঁতে চকু পৰকতে বহু সৌন্দৰ্যতা আহি পৰিল এই বিদ্যালয়খনত। পূৰ্বতে বাঁহৰ বেৰ, একেটা কোঠাতে 4টা শ্ৰেণী তেনেধৰণে বিদ্যালয়খন চলি আছিল। কিন্তু বৰ্তমান সময়ত নতুনকৈ শ্ৰেণী কোঠা আৰু লগতে সংযোজন হৈছে লাইব্ৰেৰী। সঁচাই বিদ্যালয়খনত বৰ্তমান সময়ত বহুতেই ভাল লাগে। শিক্ষাৰ ক্ষেত্ৰত বাইদেউসকলে বহুত চেষ্টা কৰিছে, লগতে অভিভাৱিকাসকলে সুন্দৰ সহযোগ কৰিছে। এনেদৰে যদি সকলোৱে সহযোগ কৰি যায় এটি শিক্ষানুষ্ঠান আগবাঢ়িবলৈ আৰু টনকিয়াল কৰিবলৈ বৰ বিশেষ সময় নালাগে। এয়াই হ'ল আমাৰ চামগুৰি পাৰিজাত প্ৰাথমিক বিদ্যালয়, গোলাঘাট জিলা, বৰপথাৰ মহকুমা, মধ্যমপুৰ পঞ্চায়ত।